আজি বজাৰ আছে ইয়াত গৈ চাওঁতে মই পাইছোঁহি বোকাঘাট। এইটো এখন প্ৰিয় ঠাই হয় গৈ ইয়াতে প্ৰায় থাকোঁ আগতে। তো এই জেগাখন মোৰ বহুত প্ৰিয়। আজি প্ৰায় 1-1.5 বছৰ আগত আছিলোঁ। আৰু ইয়াৰ পিছফালে আছে অলপ বালাজী হোটেল বুলি কয়। কোনে কোনে চিনি পোৱা সেইটো কোৱা। তো চবৰে ফেভাৰিট বালাজী হোটেল। বালাজী হোটেল বুলি ক'লে এটাই মনত পৰে, পেৰালে মনত পৰে। তো আগলৈ কি হয় চাই থাকক। তো গাইছ, এইটো ডাঙৰ শিল এটাতো চবেই গৈ থাকে, ভিডিঅ'ত পাই থাকে। সেইটো হয় ডাঙৰ শিলটো দেই। আৰু বুঢ়ী গোঁসানী থান আৰু এইটো ডাঙৰ শিলটো যিটো দেখালোঁ, ইয়াত চবেই গৈ থাকে, ভিডিঅ'ত পাই থাকে। কাজিৰঙা ফাইনেলি মানে মই নগাঁও পাওঁ হৈছে ইয়াৰ তো মই মানে ইয়াতে বহি দিলোঁ, কেবিনতে বহি দিলোঁ। যিহেতু মানে মোৰ হয় সেইকাৰণে কেবিনত বহি দিলোঁ। আৰু দেখিছে এটা ভিউ ধুনীয়া এটা ভিউ পইণ্ট তেনেকৈ। আৰু বেছি টাইম নাই, বাছৰ পৰা নামিম আৰু বাকীবিলাক মানে মই দেখাব নোৱাৰিলোঁ। যিহেতু মোৰ ঘূৰণি বমি হৈছিলে, যিহেতু সেইটো কাৰণে মই মানে শুই দিলোঁ আৰু বাছত। আৰু বাকীখিনি যিখিনি মানে জেগা আছিলে দেখাব নোৱাৰিলোঁ। আৰু নতুন আপডেট দি থাকিম বাৰু। আগলৈ ভিডিঅ'টো চাই থাকোঁ, স্কিপ নকৰোঁ। গাইজ, যিহেতু মই মামাৰ লগত আহি আছোঁ, তো মামাই বাইক চলাই আছে। মই যিহেতু বাইকত উঠি দিলোঁ। গাইজ, মই মানে মৃত্যুঞ্জয় মন্দিৰটো সোমাই যাম। নগাঁৱতে আছে মামাৰ ঘৰৰ ওচৰত। চাই যাম আৰু বহুত দিন দেখা যায়। এই মোবাইলত ফটো পাই থাকোঁ বাৰু। চাই যাম বুলি আৰু হেলমেটটো লগাই দেখিব বেয়া লাগিব পাৰে হেলমেটটো, কিন্তু হেলমেটটো চেফটি। গাইছ, মানে মই মামাৰ ঘৰত পাই গ'লোহি অলৰেডি। আৰু আমাৰ ককা এয়া মামাৰ ঘৰ নগাঁও। এই ভিডিঅ' বনাই আছোঁ। তাৰপৰা এইখন বাইক মামাই আনিছিলেগৈ, এজন সৰু মামা হয়। আৰু আছে মানুহ আৰু। তো আমি এতিয়া অকণমান ফুৰিবলৈ যাওঁ, মানে ফুৰি আহোঁগৈ আৰু দেখাই আছোঁ। গাইছ, মানে নগাঁও ফালেতো অলৰেডি এতিয়া মাটি ৰুলে দেখিছে। তো আমাৰ সেইফালে পিছে আৰু কিন্তু ইয়াত বহুত সোনকালে মাটি ৰুইছে। আৰু গাঁওখন অকণমান আধুনিক হয়। চব মানে অলপ পৃথক মানে আমাতকৈ। এইফালে চব তামোলৰ বাৰী, কিন্তু এইফালে তামোলৰ গছ বেছি দেখিছোঁ আমাৰ তাতকৈ। পাহাৰ আৰু মেহেকনি গছ হয়নে? মেহেকনি গছ নহয় জানো এইবিলাক? এইবোৰ কিবা মানে চেগুন ন? আৰু এইফালে দেখিছে চেগুন গছ আছে। আৰু ৰাস্তাবিলাক ইউনিক হয় এইফালে। যিটো ফিল হৈছে ফিলটো বহুত ভাল লাগিছে আমাৰ তাত। আৰু এইফালে পাহাৰীয়া অঞ্চল আছে। এইটো ডাঙৰ এখন পাহাৰ। এই পাহাৰখনৰ নাম কি হয়? অঁ, এখন স্কুল নহয় জানো? CDS ইংলিছ স্কুল একাডেমি আছে এইফালে। তো এইখন ধুনীয়াকৈ ইয়াত মানে গাইছ, পাহাৰখনৰ ছাইডৰ স্কুলখনত পাৰ্কিং ধুনীয়া কৰিব পাৰে। এইফালে মামাহঁত আগত গৈ আছে। ভিডিঅ'টো চাই থাকক পুৰা কেনেকুৱা লাগে। মই মানে যিডোখৰ পাহাৰ দেখাই আছোঁ সেইডোখৰ হ'ল ঝৰ্ণা পানী পাহাৰ হয়। গৈ আছোঁ। কিমান মানে বহুত ওখ পাহাৰ হয় এইফালে। একদম পাহাৰখন দিছে, কিমান ধুনীয়া এটা ভিউ এইফালে চাব পাৰে। গাইছ, আজি Day 1 ব্লগ। নেক্সট দিনাখন আকৌ এটা ব্লগ বনাব ট্ৰাই কৰিম। যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক ভিডিঅ'টো দেখাবৰ কাৰণে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পায়, এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰি দিব। মানে আছিলে